পূজা চাবলৈ টাউনলৈ যাওঁনে নাযাওঁ? গ'লে ভাল হ'বনে বেয়া হ'ব? দেৱাশিসেনো কেলে মানা কৰিছে? এইজনীয়ে খোৱাৰ পিছত এতিয়া যাবলৈ মনো গৈছে নহয়। কিনো কৰোঁ জানো বুজিয়ে পোৱা নাই। নাই, গুচিয়ে যাওঁ। যোৱাৰ পিছত মোক দেখিলে এনেও ভাল পাব। ঐ, ভাতৰ পাতত বহি কিহৰ জব কৰি আছ? ভাত খা সোনকালে। অ' মা, মই যাওঁ, তিনিআলিৰ পৰা আহোঁগৈ। সোনকালে আহিবি। অঁ। ঐ, দেৱাশিছে তোক ক'ত লগ কৰিব? দেৱাশিসে গম নাপায় নহয় মই আহিছোঁ বুলি। কিয়? তাক তই কোৱা নাছিলি নেকি? পুৰহি তই যোৱাৰ পিছত সুধিছিলোঁ, সি ডাইৰেক্ট নালাগে বুলি ক'লে। সেইকাৰণে তাক নোকোৱাকৈ গুচি আহিলোঁ। তাক ছাৰপ্ৰাইজ দিম। ভালেই কৰিলি। পিছে সি যদি যে টাউনত নাথাকে তেতিয়া কি কৰিবি? থাকিব, পূজাৰ দিনানো ক'লে যাব, তাতে থাকিব। পিছে স্বপ্নিলেতো ক'লে মাতিছে? ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ ওচৰলৈ। তেতিয়াহ'লে এটা কাম কৰোঁ, ময়ো তালৈকে গুচি যাওঁ। দেৱাশিসক ফোন কৰি তালৈকে আহিব ক'ম। সেইটোৱে ভাল হ'ব। তোক যে ফোনটো আনিবলৈ মায়ে দিলে যে আকৌ। কলেজৰ বাহিৰে বেলেগ ক'বালৈ অকলে গ'লে দি পঠায়। শুন, মই আকৌ বেছি দেৰি কৰিব নোৱাৰিম। সন্ধিয়াৰ আগে আগে ঘৰত সোমাব লাগিব, নহ'লে মায়ে ফোন কৰি কৰি মাথা গৰম কৰি দিব। তয়ো বেছি দেৰি নকৰিবি আকৌ। ফোন দেখোন লৈ আহিছ, ক'ৰ পৰা ফোন কৰিব? বৰদেউতাহঁতৰ ঘৰৰ পৰা আকৌ, সেইকাৰণেহে ফোনটো দি পঠাইছে। ব'ল ব'ল, এতিয়া গাড়ীৰ কাৰণে ৰৈ থাকিবলগীয়া অৱস্থা নহ'লেই হ'ল আৰু। পাম ব'ল। কি হ'ল ঐ? একেবাৰে মূৰত অফ যে তোৰ। কিবা এটা যে হৈছে খাটাং। কি হৈছে কচোন? মল্লিকাৰ লগত কিবা লাগিলি চাগে। তই চব কথাতে মল্লিকাৰ কথা কিয় আন? তোৰ বেলেগ কাম নাই নেকি হা? আৰে খং কিয় কৰিছ? প্ৰেমত পৰা মানুহ এনেকৈ মুড অফ কৰি থাকিলে আৰু কি ভাবিম? তোৰ মোৰটো প্ৰেমৰ বাহিৰেও মানুহৰ লাইফত বেলেগ টেনশ্যন থাকিব পাৰে। তাৰ মানে প্ৰেম এটা টেনশ্যন নেকি? আকৌ তও লাগিল নে? এই নালাগো বাৰু, কিন্তু তোৰ কিয় মুড অফ সেইটোকে ক। ৰুবলৈ আজি 2 মাহৰ আগতে টকা 2000 ধাৰলৈ নিছিল। আজি দিম কালি দিম বুলি কৈ পেলাই দিয়াই নাই। মোৰ হাততো পইচা নাই, মাথা একেবাৰে বেয়া হৈ গৈছে। পইচা নাই কাৰণে মল্লিকা পূজা চাবলৈ আহিম বুলি কৈছিল, তাইকো মানা কৰি দিলোঁ। তাই চাগে বেয়াই পাইছে। সেয়া চা, মেইন কথা মল্লিকাই। মই কি মিছা কৈছিলোঁ? অঁ মল্লিকা কোৱা। বাহ, বহুত আয়ুস আছে এজনী। নাম লৈছোঁ, ফোন আহিয়ে গ'ল। তুমি কিয় আৰু কাৰ লগত আহিলা? তোমাক মই সেইফালে মানা কৰিছিলোঁ নাই? কৰিছিলা? তেতিয়াহ'লে কিয় আহিলা? তাকো মোক নজনোৱাকৈ। আহিলোঁ আৰু কিনো হ'ল? কিয়নো ইমান খং কৰি আছা? কোন আহিছে লগত? লগৰ এজনী আৰু তাইৰ বয়ফ্ৰেণ্ডটো। থাকা তেতিয়াহ'লে তাহাঁতৰ লগতে। মোক কিয় ফোন কৰিছা? আৰে, মই তোমাক লগ কৰিবলৈহে আহিছোঁ। তাহাঁতৰ লগত আকৌ কেলে থাকিম? সোনকালে আহা, ইমান খং কৰিব নালাগে। মই নাযাওঁ, মোৰ কাম আছে। আজি পূজাৰ দিনাখননো কি কাম আছে তোমাৰ? এই আছে আৰু। তেতিয়াহ'লে তুমি ক'ত আছা কোৱা, মই তোমাৰ ওচৰলৈকে যাম। নালাগে নালাগে। কিয়? কিয় মানে? নালাগে আৰু। মই বেলেগ এফালে আছোঁ, তুমি হ'লে আহিব নোৱাৰা। কিয় নোৱাৰিম? পাৰিম। তুমি ক'ত আছা কোৱাচোন? আৰে কৈছোঁ নাই নালাগে বুলি। তেতিয়াহ'লে মই এতিয়া কি কৰোঁ? মই কি জানো, যি কৰা কৰি থাকা। মোক সুধি আছিলা নেকি তুমি? নিজৰ মতে আহিছা যেতিয়া ঘূৰা ফুৰা ফূৰ্তি কৰা, নিজৰ মতে কৰি থাকা। মোক ফোন কৰি নাথাকিবা। কি হ'ল? মল্লিকা পূজা চাবলৈ আহিছে? অঁ চাচোন, তাইক মই মানা কৰাৰ পাছতো লগৰজনীৰ লগত গুচি আহিলে। আহিলে আৰু ইমান খং কৰিবলৈ কিডাল আছে? তোক মাতিছা নাযাওঁ কিয়? গৈ কাৰ মূৰটো কৰিম? জেপত ফুটা কৰি এটাও নাই। তাই কিবা এটা বিচাৰিলে লাজ নাপাম? তই কি সঁচাই নাযাওঁ নি? কিয়? তোক ষ্টাম্প পেপাৰ লিখি দিব লাগে নে? নালাগে, নাযাওঁ যদি তোৰ বাইকখন লাগে। লৈ যা। ক'ত যাওঁনো তই? কাম এটা আছে, অকণমান দেৰি হ'ব পাৰে। তই বিটোৰ লগত গুচি যাবি। হ'ব যা, খালি আজিয়ে দিবি, ৰাতিপুৱা ক্লাছ আছে। হ'ব দে, গধূলিলৈ পাই যাবি। চালা মাথা নষ্ট হৈ যাব দেই।
চবেই ৰুবুলটোৰ কাৰণে হৈছে। সি পইচাকেইটা টাইমত দিয়া হ'লে এইবোৰ সমস্যা নহ'লেহেঁতেন। তোৰ হেটেনটেন্স বাদ দে, তোৰ জীৱনৰ আটাইবোৰ সমস্যাৰ কাৰণ তই নিজেই। কাৰণ তই মানুহক না ক'ব নিশিকিলি। তোৰ যদি যাব লগা আছিলে এইফালে, কোনোবাই যদি তোক লগ ধৰি সেইফালে অকণ আগবঢ়াই দিবলৈ কয়, তোৰ যদি দেৰিও হৈছে তই আগবঢ়াই দিবিয়েই। কাৰণ তই মানুহক না ক'ব নিশিকিলি। যিজন মানুহে তোক কামৰ সময়ত নিজৰ স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰে, তই জানি বুজিও সেইজন মানুহক সহায় কৰ। কাৰণ তই মানুহক না ক'ব নিশিকিলি। ৰুবুলে পইচা নিলে কেতিয়াও টাইমমতে ঘূৰাই নিদিয়ে, সেইটো তই জান। কিন্তু তাৰ পাছতো তই তাক পইচা দিয়, কাৰণ তই মানুহক না ক'ব নাজান। এতিয়া যে তই অনুপক বাইকখন দিলি, বাইকখন যে তই দুদিনলৈকে ঘূৰাই নাপাৱ সেইটো তই ধুনীয়াকৈ জান। কিন্তু তাৰ পাছতো তই বাইকখন দিলি, তইতো না ক'ব নোৱাৰিলি। হেৰ' হৰিচন্দ্ৰ অলাত, প্ৰথমে মানুহক না 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 ক'বলৈ শিক। দেখিবি জীৱনৰ আধা সমস্যা এনেই নাইকিয়া হৈ যাব। এতিয়া কি কৰিবা? মল্লিকাটো বয়ফ্ৰেণ্ডৰ লগত যাবগৈ। তুমিয়ে মই চিনেমা চাবলৈকে যাওঁ ব'লা। এতিয়া নাযাওঁ অ', সন্ধিয়া লাগি যাব আৰু ঘৰতো গালি খাব লাগিব। এদিন মোৰ কাৰণে গালি খালাই যেনিবা, কিনো হ'ল? এদিন মোৰ মাৰ গালি শুনিবলৈ যাবা, পাবা তেতিয়া গম। তোমাক ভাল পালোঁ যেতিয়া এদিন নহয় এদিন শুনিবলৈ যাব লাগিবই। এটা কাম কৰোঁ, মল্লিকা আৰু দেৱাশিষকো কওঁ লগত চাবলৈ। তাইৰ লগত থাকিলে মোক দেৰি হ'লেও ঘৰত গালি নিদিয়ে। বেয়া নহয়। তাহাঁতে বা কি প্ৰগ্ৰেম কৰি থৈছে? তাহাঁতে একো প্ৰগ্ৰেম কৰি থোৱা নাই। মল্লিকাই তাইক ছাৰপ্ৰাইজ দিবলৈ নোকোৱাকৈহে আহিছে। তেনেহ'লে এবাৰ সুধি চাব পাৰা। নহ'লে আমি দুটাই ঘাটৰ ফালকে এপাক ফুৰিবলৈ যাওঁ ব'লা। কি হ'ল? দেৱাশিষে কি ক'লে? সি আহিছেনে? সি নাহে। কিয়? তাক নোকোৱাকৈ আহিছিলোঁ যে, তাতে সি মানাও কৰিছিলে। তাৰ খং উঠিলে। ইছ, বৰ একেবাৰে ডাঙৰ কামটো কৰিলি সি খং কৰিবলৈ। সি ভালহে পাব লাগিছিল। নহয় অ', তাৰ কিবা কাম আছে বোলে। আজিনো মানুহে কাম কৰেনে? নহয় মানে, মই এনেকৈ আহিম বুলি নাজানে যে সি। মোৰে ভুল, মই তাক নোকোৱাকৈ আহিবই নালাগিছিল। এতিয়া পিছে তই কি কৰিবি? ঘৰলৈকে যাওঁগৈ নেকি? ব'লা আমি তিনিটাই চিনেমা চাবলৈকে যাওঁ। মই নাচাওঁ, তোমালোকেই চোৱা। তই অকলে অকলে কি কৰিবি? ভাবিছোঁ ঘৰলৈকে যাওঁগৈ নেকি। তই গুচি গ'লে মই কাৰ লগত ঘৰলৈ যাম? হেল্ল'। হেল্ল' মল্লিকা, অঁ অনুপ দা, কওক। তুমি এতিয়া ক'ত আছা? টাউনত লগৰ ছোৱালী এজনীৰ লগত পূজা চাবলৈ আহিছিলোঁ। সেইটো মই গম পাওঁ, কিন্তু তুমি এতিয়া আছা কোনখিনিত সেইটো সুধিছোঁ। ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ ওচৰৰ ৰেষ্টুৰেণ্ট এখনতে আছোঁ। কিয় সুধিলে? আপুনি দেৱাশিষৰ লগত আছে নেকি? অঁ আছিলোঁ, কিন্তু এতিয়া নাই। তোমাৰ ওপৰত তাৰ বহুত খং উঠিছে। কিন্তু তুমি এনেকৈ সি মানা কৰাৰ পিছত আহিব নালাগে নহয়। তাকেহে, বৰ ডাঙৰ কথা হ'ল পাই। তাৰ ইমান খং উঠিব বুলি মই ভবাই নাছিলোঁ। মোক দেখি তাৰ ভাল লাগিব বুলিহে ভাবিছিলোঁ। এতিয়া চাওকচোন, উল্টাটোহে হ'লগৈ। হ'ব দিয়া, যি হ'ল হ'ল আৰু। এতিয়া শুনা, তাৰ কিবা কাম আছে, সেইবাবে মোক সি পঠাই দিছে তোমাক ঘৰত থ'বলৈ। তুমি যদি এতিয়া লগৰ ছোৱালীৰ লগত অলপ পূজা চাবলৈ বিচাৰা, মই বাৰু অলপ ৰৈ দিম। নাই নাই, সি যদি আপোনাক থ'বলৈ পঠিয়াইছে তেতিয়াহ'লে মই যামগৈ। সি নোহোৱাকৈ অকলে অকলেনো মই কি পূজা চাম? আপুনি ক'ত আছে বাৰু? টাউনৰ পৰা ওলাই যে দলংখন পাই, মই সেই দলংখনৰ ওচৰতে আছোঁ। ঠিক আছে, ৰ'ব মই গৈ আছোঁ। অ'কে আহা। অঁ আৰু হেৰি শুনা, তুমি আকৌ এতিয়া দেৱাক ফোন নকৰিবা, তাৰ বহুত খং উঠি আছে। তুমি তালৈ ঘৰলৈ গৈ ফোন কৰিবা, তেতিয়াহ'লে তাৰ খঙো কমিব। হ'ব দিয়ক, মই তাক এতিয়া এনেও কল নকৰোঁ। ইমান বেয়াকৈ গালি দিছে। ঘৰ পৰা এবাৰ ফোন কৰিম, ধৰিলে ধৰিব, নধৰিলে নাই। হ'ব দিয়া, তুমি আহা এতিয়া সোনকালে। গৈ আছোঁ ৰ'ব। কি হ'ল? কোনে ফোন কৰিছিল? অনুপ দা, দেৱাশিষৰ জেঠায়েকৰ পুতেক। কি ক'লে? দেৱাশিষে বোলে তেওঁৰ লগতে মোক ঘৰলৈ যাবলৈ কৈছে। তই এতিয়া তাৰমানে যাবিগৈ? অঁ যাবগৈ লাগিব, নহ'লে দেৱাশিষে আৰু বেয়া পাব। তই বেছি দেৰি নকৰিবি আকৌ, সোনকালে যাবি। তোমালোক বহা, মই যাওঁ। চাওমিন খাই যোৱা, অৰ্ডাৰ দিলোৱে নহয়। নাই নাখাওঁ, বেয়া নাপাবা। অনুপ দা ৰৈ আছে নহয়, বেয়া হ'ব কথাটো। আহিছোঁ। উফ, কি ছোৱালী বাৰু! এবাৰ ফোনটো কাটি দিলে বুজি পাব লাগে। মোক ফাঁকি দিওঁতে
মোৰ বিশ্বাস ভৰিৰে মোহাৰি মোৰ ভালপোৱাক অপমান কৰোঁতে মোলৈ মনত পৰা নাছিল, এতিয়া ফোন মেছেজ কৰি মোৰ মূৰটো খাব আহিছে। কি কৰোঁ? তাই এতিয়া এনেকৈ ফোন মেছেজ কৰি থাকিলে মই পাগল হৈ যাব লাগিব। মই যে সকলো গম পালোঁ, ইমান দিনে ফোন ৰিচিভ নকৰোঁতে গম পাব লাগিছিল। কি কৰোঁ? ফোনটো ৰিচিভ কৰি চব কৈ দিওঁ নেকি? নাই, তাইৰ মাতটো শুনিলে খঙত মোৰ মুখৰ পৰা কি ওলাই ঠিক নাই। ফোন ৰিচিভ নকৰাই ভাল। ভাল লাগিল তোমাৰ ৰিজাল্টটো পাই দেই। এই ছোৱালীয়ে যেনে তেনেহে পাছ কৰিছে, মানে ফাৰ্ষ্ট ডিভিজনটো পালে। তাক মই চিঞৰি চিঞৰি পঢ়াত বহাব লাগে, পঢ়াত মন নবহে, খেলা ধূলালৈ ওলাই যায়, ভাওনা কৰে, ঘূৰি ফুৰে। আমাৰ ঘৰতো এটা আছে একে অৱস্থা, খেতি পঢ়া টেবুলত বহুৱাব লাগে, পঢ়াত অকণো মন নাই। এই কলৈ গলিগে আকৌ? এই চাহ খাওক। চাহ খাব দেই। মই আকৌ একোনো নহ'বগৈ বুলিয়ে ভাবিছিলোঁ। নপঢ়ে নহয়, আজিকালি ল'ৰা ছোৱালীহে। চাহ খাওক। সকলো আহিলে, অকল দেৱাশিষে নাহিলে। মইনো এনেকুৱা কি ভুল কাম কৰিলোঁ সেই যে মোক ইমান বেয়া পাই আছে? অহা নাইতো বেলেগ কথা, কিন্তু কল এটাতো কৰিব পাৰে। হেল্ল'। হেল্ল' মল্লিকা, কি খবৰ? ভালনে? ভাল নহয় অনুপ দা। কি হ'ল, গা বেয়া নেকি? নহয়, মনহে বেয়া। কিয়? দেৱাশিষৰ লগত কিবা কাজিয়া লাগিলা নেকি? কাজিয়া লাগিবলৈ সি ফোনটো কৰিব লাগিব। সি ফোন কৰা নাই নেকি? নাই, আজি এমাহৰো ওপৰ হ'ল। সেই যে আপোনাক থ'বলৈ পঠাইছিল, তেতিয়াৰ পৰা সি ফোনো কৰা নাই, আৰু মই ফোন কৰিলেও ৰিচিভ কৰা নাই। জানো কি বা হ'ল। তাক তুমি মই ফোন কৰাৰ কথা কৈছিলা নেকি? নাই কোৱা। আপুনি ক'লে নেকি? নাই, ময়ো কোৱা নাই। অৱশ্যে সিদিনাখন তাক ক'ম বুলি লগ কৰিছিলোঁ। লগৰকেইটাৰ লগত ড্ৰিংকছ কৰি থকা দেখি ক'বলৈ মন নগ'লে। কি? দেৱাশিষে ড্ৰিংকছ কৰিছে? সি ড্ৰিংকছ কৰে বুলি তুমি নাজানা নেকি? নাই, নাজানো। মানে মই সোধাও নাই আৰু সি কোৱাও নাই। এনেই ইমান নকৰে বাৰু, কিন্তু কেইদিনমানৰ পৰা বেছিকৈ কৰা দেখিছোঁ। এইবোৰ আকৌ মই তোমাক কৈছোঁ বুলি তাক নক'বা। মই তোমাৰ ভালৰ কাৰণেহে কৈছোঁ। মই ভাবোঁ তুমি তাৰ বিষয়ে সকলো জনাটো প্ৰয়োজন। নাই নকওঁ। কিন্তু সি যে ড্ৰিংকছ কৰে মোৰ বিশ্বাসেই হোৱা নাই। মই পাগলৰ দৰে তাক ফোন কৰি আছোঁ, তাৰ এটা ফোনৰ কাৰণে ৰৈ আছোঁ, আৰু সি নাকান্দিবা, কান্দি কি লাভ? আজিকালি মানুহ চিনি পাবলৈ বৰ টান, বুজিছা? মোৰ ভাই হ'ল কি হ'ল, ভুলটো ভুলেই দিয়াচোন। কি এনেকুৱাই জানা, অকল নিজৰটোহে বুজি পায়। কথা এটা কওঁ, বেয়া পাবা নেকি? নেপাওঁ, কওক। তুমি আমাৰ ইয়াক বাদ দিয়া, বুজিছা? ই তোমাৰ যোগ্য নহয়। তুমি তাতকৈ বহুত ভাল ল'ব পাবা। আপুনি এইবোৰ কি কৈছে? মোক ভুল নুবুজিবা।
মই তোমাৰ ভালৰ বাবেহে কৈছোঁ। অ মাজনী চাওঁ এইপিনে আছোন। ৰাখিছোঁ দিয়ক, মায়ে মাতিছে। অ'কে ৰাখা। মই আকৌ এবাৰ কৈছোঁ, মই কোৱা কথাটো তুমি আকৌ এবাৰ চিন্তা কৰি চাবা। ইউ ডিজাৰ্ভ বেটাৰ। ৰাখিছোঁ। হেল্ল' কিয় ফোন কৰি আছা? দেৱাশিছ শুনাচোন। মই বিজি আছোঁ, পিছত পাতিম। পিছত চালাই মাইকী জাতিটোক বিশ্বাস কৰিব নাপায়। চব চালা একেই, বিশ্বাসঘাতক। মৰম কি সিহঁতে বুজিয়ে নাপায়। প্ৰেমক সিহঁতে খেয়াল বুলি ভাবে। মোৰ মতে তই কিন্তু ভুল কৰিছ। মই ভুল কৰিছোঁ? হা, মই ভুল কৰিছোঁ? আচ্ছা, মই কি ভুল কৰিছোঁ ক? মই কি ভুল কৰিছোঁ ক? তই মোক ক'বই লাগিব। আৰু তাই কেনে এৱাৰ্ড পোৱা কাম কৰিলে তই মোক সেইটোও ক। শুন, উপদেশ দিবলৈ বৰ ভাল, কিন্তু যেতিয়া নিজৰ লগত হ'ব নহয় তেতিয়া গম পাবি যে ইয়াত আঘাত পালে কিমান কষ্ট পোৱা যায়। তহঁতে ক'ত বুজিবি? তহঁত চালা এখন কি বুলি কয়, বুকু। হেই নহয়, অন্তৰ, হৃদয়। হেই নহয়, কলিজা। হেই ইংৰাজীত কি বুলি কয়? হাৰ্ট। য়েছ, হাৰ্ট। তহঁত চালা হাৰ্টলেছ। ব্ৰকেন হাৰ্টৰ কষ্ট ক'ত বুজি পাবি? হা, হাৰ্টলেছ পিপলছ। হ'ব দে, মই বাৰু হাৰ্টলেছে, কিন্তু আগতে মই কি ক'ব বিচাৰিছোঁ সেইটো শুনিতো ল। না, মই হাৰ্টলেছ মানুহৰ কথা নুশুনো। আৰে ফটো আমি নকৰচোন, আগতে শুনিতো ল। অ'কে, ক বাৰু, শুনি আছোঁ। তই তাইক এনেকৈ এভইড কৰাতকৈ এবাৰ লগ কৰি খোলা খুলিকৈ কথাখিনি পাতি হয় ৰিলেশ্যনটো কণ্টিনিউ কৰ, নহয় ব্ৰেকআপ দে। পাতিবলৈ কিটো আছে? তাই যিটো কাম কৰিলে সেইটো যদি মই কৰিলোহেঁতেন তেতিয়া তাই কি মোক মাফ কৰি দিলেহেঁতেন? কেতিয়াও নকৰে। গতিকে মই কিয় কৰিম? হা, চা, অসমীয়াত এষাৰ কথা আছে, শুনা কথাত নিদিবা কাণ, দেখাৰ ল'বা 3 প্ৰমাণ। সেইকাৰণে কৈছোঁ, এবাৰ তাইক লগ কৰি আচল কথাটো জানি লোৱাত কি আপত্তি আছে? আছে, মোৰ আপত্তি আছে। কাৰণ তাইও তহঁতৰ দৰে হাৰ্টলেছ। চালা মোক ধোকা দিবলৈ তাইৰ অকণো বেয়া নালাগিল। দয়া, ৰেহেম এইবোৰ ছোৱালীৰ ৰিক্স নাথাকে নেকি? হা, নাজানো দেই, হয়তো সেইকাৰণে হিন্দী গীতত গাই চাগে, বেৰহম কাতিল আজায়ে। বেৰহেম। ঐ, হাৰ্টলেছক হিন্দীত কি বুলি কয় জান নাই? কি? বেৰহেম। বেৰহম? বেৰহেম নহয়, হৃদয়হীন। এই হাৰ্টলেছ। বেৰহম। বেৰহেম। হৃদয়হীন। হাৰ্টলেছ চব চালা।
বেকা জীৱন বাট কোনে জানে কিনো আছে আগত উজুতি খাই যদি থমকি যায় উভতি চাবলৈ আহৰি নাই নিজক নিজেই লোৱা সজাই বেঠাৰ চকুতে শুকাই সঁচাই হলি মদাৰ মূল্যবিহীন মদাৰ সুবাসবিহীন মদাৰ ফাগুনৰ আকাশ ৰাঙলী কৰা মদাৰে নাজানে নিজৰে কথা ফাগুনৰ আকাশ ৰাঙলী কৰা মদাৰে নাজানে নিজৰে কথা মূল্যবিহীন মদাৰৰ দৰে আপোনজনেও নিবিচাৰে বুকুত মৰহে বুকুৰে কথা সঁচাই হলি মদাৰ